নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমি এতিয়া ইকো ক্লাব ফৰ মিছন লাইফত গছৰ কিউআৰ কোড জেনেৰেট কৰিব লাগে হেয়া কেনেকৈ আমি কৰিম তাৰ বিষয়ে মই এতিয়া আলোচনা কৰিম সো বেসিক্যালি আপোনালোকৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ গছ-গছনি আছে যেনে আম গছ হওক বা তুলসী গছ হওক বা ঔষধি গছ বা চৰকাৰী ফালৰ পৰা বিভিন্ন ধৰণৰ গছ প্ৰভাইড কৰা হৈছে বৃক্ষ ৰোপণ কৰিবলৈ আপোনালোকে হয়তো সেইখিনি ৰোপণ কৰিছে আৰু চোৱাচিতা কৰি আছে সো সেই গছজোপা বিষয়ে আপুনি ফাৰ্স্ট ৰিসাৰ্চ কৰিব লাগিব ৰিসাৰ্চ কৰি আপুনি সেইখিনি কিউআৰ কোড জেনেৰেট কৰিব লাগিব সো আপোনালোকে সাৰ্চ কৰিব গুগল তাত টাইপ কৰিব চ্যাট জিপিটি ইয়াতে ক্লিক কৰিব ক্লিক কৰি আপুনি সাপোজ এতিয়া ধৰক আম গছ এখন আছে আপোনালোকৰ স্কুলত আম গছৰ বিষয়ে আপুনি ইনফৰমেশন পাব বিচাৰে তেতিয়া হলে আপুনি এটা টাইপ কৰিব ম্যাঙ্গো ট্রি ডিটেইলস লিখি আপোনালোকে সাৰ্চ কৰি দিব এটা চাওক বেসিক ইনফৰমেশন আছে ফিজিক্যাল ক্যাৰেক্টাৰিস্টিক্স আছে ইয়াতে ফ্ৰুটস ডিটেইলস এভৰিথিং আছে আৰু আহি থাকিব লাহে গ্ৰোইং কন্ডিশন এভৰিথিং এটা আছে কালচাৰেল এণ্ড ইকোনমিক সিগনিফিকেন্স তো আপুনি এখিনি অসমীয়াত কেনেকৈ কনভাৰ্ট কৰিব জাস্ট আকৌ টাইপ কৰিব আপুনি ট্ৰান্সলেট ইনটু এছামিজ এই এৰো চিনটো ক্লিক কৰিব সো বেসিক্যালি আপোনালোকে দেখিছে এটা গুটিখিনি ডিটেইলস আহি গৈছে ম্যাঙ্গোৰ সাইন্টিফিক নেম ম্যাঙ্গিফেৰা ইন্ডিকা বুলি কোৱা হয় আৰু ইয়াতে গুটি ডিটেইলস আছে কিছুমান ধৰক ভালকে ট্ৰান্সলেট নাই হোৱা সেইখিনি আপোনালোকে ইগনোৰ কৰি চলিলে হ'ল এটা মই এটা বস্তু দেখাই আছো আপোনালোকক এটা চাওক ভাৰতৰ ৰাষ্ট্ৰীয় ফল বুলি এটা দেখুৱাইছে সো এইখিনি আপোনালোকে কেনেকৈ কপি কৰিব একেবাৰে তললৈ যাব লেফট সাইডে আপোনালোকে দেখিছে এটা ক্লিক কৰিব এতিয়া আপোনালোকে সাৰ্চ কৰিব মংকি কিউআৰ কোড আহি গল এটা ক্লিক কৰিব তাৰ পিছত একসেপ্ট অল কুকিজ ক্লিক কৰিব আপোনালোকে টেক্সটত যাব আৰু ইয়াতে টেক্সটত ক্লিক কৰি পেস্ট কৰি দিব পেস্ট হৈ গল চাওক লগে আপোনাৰ তলফালে আহিব কিউআৰ কোড ক্ৰিয়েট কিউআৰ কোড তাতে ক্লিক কৰিব QR code create হৈ গল ডাউনলোড PNG ক্লিক কৰিব your QR code is being generated অকমান ওয়েট কৰিব ডান ডাউনলোডত ক্লিক কৰিলে আপোনাৰ QR code খন ডাউনলোড হৈ গল এতিয়া আপোনালোকে কি কৰিব এই ডাউনলোড হোৱা QR code খন আপোনালোকে প্ৰিন্ট আউট কৰিব প্ৰিন্ট আউট কৰি এপ্ৰক্স A4 সাইজৰ পেপাৰত অকমান ডাঙৰকে প্ৰিন্ট আউট কৰিব আৰু সেইখন আপোনালোকে লেমিনেশন কৰি যি গছৰ ওপৰত আপুনি ৰিসাৰ্চ কৰিছিলে সেই গছত লগাই দিব আঠা লগাই দিব পাৰে বা আপুনি ধৰক ৰছিৰে বান্ধি দিব পাৰে সো এইখিনি হল আপোনাৰ কিউআৰ কোড জেনেৰেট কৰা আৰু নিজৰ বিদ্যালয়ত গছত লগোৱা প্ৰক্ৰিয়া যদি আপোনালোকে অসুবিধা পায় তেতিয়া হলে আপোনালোকে কমেন্ট কৰি জনাব ধন্যবাদ